Hello everyone, মই Priyamee Gogoi মোৰ অন্য টি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ ক'ম। যদি কওঁতে ক'ৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আৰম্ভণি। অ' মোৰ আপোনাৰ দেশ বা আমি অসমীয়া নহওঁ দুখীয়া গীত দুটা মনত পৰিলে বা বুঢ়ী আইৰ সাধু এটা মনলৈ আহিলে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ছবিটি আপোনা আপুনি আমাৰ চকুত ভাহি উঠে। বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া হিচাপে পৰিগণিত হোৱা বেজবৰুৱাদেৱ অসমীয়া জাতিৰ উজ্জ্বল নক্ষত্ৰ। জন্ম পৰিচয়। লক্ষ্মীনাথ বেজবৰুৱা শিৱসাগৰৰ বিখ্যাত বেজবৰুৱা পৰিয়ালৰ বংশধৰ। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱা স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত ৰাজবৈদ্য আছিল। ইংৰাজে অসম শাসন কৰাত দীননাথ বেজবৰুৱাক মুন্সিফ পদত নিযুক্তি দিয়ে। তেওঁৰ দুগৰাকী পত্নী আছিল, ধৰ্মী দেৱী আৰু থানেশ্বৰী দেৱী। থানেশ্বৰী দেৱীৰ পঞ্চম সন্তান আছিল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁলোকৰ পৰিয়ালটো বৃহৎ আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ককাই ভাই 12 জন আৰু 5 গৰাকী বায়েক আছিল। চৰকাৰী চাকৰি সূত্ৰে ডাঙৰীয়া দীননাথ বেজবৰুৱাই নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ জলপথেৰে নাৱত যাওঁতে আহতগুৰি নামৰ ঠাইত 1864 চনৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা নাৱতে লক্ষ্মীনাথৰ জন্ম হৈছিল। লক্ষ্মী পূজাৰ দিনা জন্ম হোৱা বাবে তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হয়। নাৱত জন্ম হোৱা বাবে তেওঁৰ ভাষাতে তেওঁ ভূমিষ্ঠ নহৈ নৌকাস্থহে হৈছিল। বিদ্যাৰম্ভ। ডাঙৰীয়া দীননাথ বেজবৰুৱাই চাকৰিৰ বাবে যি স্থানলৈকে বদলি হৈ গৈছিল তেওঁৰ সৈতে পৰিয়ালটো যাবলগীয়া হৈছিল। সেইবাবে লক্ষ্মীনাথৰ শিশুকাল বৰপেটা, তেজপুৰ, গুৱাহাটী আৰু লখিমপুৰত অতিবাহিত হ'বলগীয়া হৈছিল। লখিমপুৰতে বেজবৰুৱাৰ বিদ্যাৰম্ভ ঘটে। তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় গুৱাহাটীত। গুৱাহাটীত শিক্ষাই কিন্তু তেওঁক সুখী কৰা নাছিল। পিতাকে 1873 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰলৈ আহি নিজা ঘৰত বসতি কৰিলে আৰু পুত্ৰসকলকো শিৱসাগৰৰ বিদ্যালয়সমূহত ভৰ্তি কৰিলে। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি লক্ষ্মীনাথে শিৱসাগৰ চৰকাৰী হাইস্কুলত ভৰ্তি হয় আৰু সেই বিদ্যালয়ৰ পৰা 1886 চনত দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত উচ্চ শিক্ষা লাভৰ বাবে কলিকতালৈ যায়। কলিকতাৰ সুৰেন্দ্ৰ বেনাৰ্জী কলেজত নামভৰ্তি কৰে। বেজবৰুৱাই 1888 চনত চিটি কলেজৰ পৰা FA পৰীক্ষাত উত্তীৰ্ণ হৈ স্কটিছ চাৰ্চ কলেজৰ BA মহলাত ভৰ্তি হয়। বেজবৰুৱাই ইংৰাজী বিষয়ত MA আৰু আইন পঢ়াৰ কথা চিন্তা কৰিছিল যদিও সেই শিক্ষা সম্পূৰ্ণ নকৰিলে। পৰিয়াল। 1891 চনৰ 11 মাৰ্চত তেওঁ বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায়। তেওঁলোকৰ 4 গৰাকী কন্যা আছিল, সুৰভি, অৰুণা, ৰত্না আৰু দীপিকা। অৰুণা আৰু ৰত্নাৰ বিয়া হয়। দীপিকাই খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰি সন্ন্যাসিনী হয়। জীৱিকা। BA পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ দুবাৰকৈ চৰকাৰী চাকৰি পায়ো গ্ৰহণ কৰা নাছিল। তেওঁ স্বাধীনমনা পুৰুষ আছিল। সেইবাবে কলিকতাত থাকি সদাগৰ ভোলানাথ বৰুৱাৰ সৈতে বি ব্ৰাদাৰ্ছ নামৰ এটি প্ৰতিষ্ঠান খুলি কাঠৰ ব্যৱসায় কৰিছিল, কিন্তু সেই ব্যৱসায় বেছিদিন নিটিকিল। তাৰ পাছত তেওঁ ৱাৰ্ড কোম্পানীত দুদিনমান চাকৰি কৰি শেষত উৰিষ্যাৰ সম্বলপুৰত থাকি কাঠৰ ব্যৱসায়ত মনোযোগ দিয়ে। এই সম্বলপুৰতে তেওঁ
সাহিত্যৰ প্ৰতিভাও বিকশিত হয়। সাহিত্যিক জীৱন লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকৃত পৰিচয় তেওঁৰ সাহিত্য কৰ্মত। অসমীয়া ভাষা সাহিত্যৰ উন্নতি সদায় তেওঁৰ জীৱনৰ একমাত্ৰ ব্ৰত আছিল। সেইবাবে তেওঁ সাহিত্যৰ বিভিন্ন দিশত গ্ৰন্থাদি ৰচনা কৰি অসম মাতৃৰ মুখ উজ্জ্বল কৰিছিল। তেওঁ লিখা সাহিত্যৰাজি হ'ল সাধুকথা, বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা আৰু জুনুকা, গল্প সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি, উপন্যাস পদুম কুঁৱৰী, কবিতা কদমকলি, নাটক ধেমেলীয়া, প্ৰহসন লিটিকাই, পাচনি, নোমল, চিকৰপতি নিকৰপতি, বুৰঞ্জীমূলক চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী, জীৱনী ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শংকৰদেৱ, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ মোৰ জীৱন সোঁৱৰণ। আলোচনী বেজবৰুৱাই বাঁহী নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। তেওঁ তাৰ সম্পাদকো আছিল। তদুপৰি জোনাকী আলোচনীৰ সৈতেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। হাস্যৰসিক বেজবৰুৱা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ অন্য এক চিনাকি হাস্যৰসিক হিচাপে ৰচনা কৰা তেওঁৰ সাহিত্য কৰ্মত কৃপাবৰ বৰুৱা আৰু কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰ বৰুৱাৰ বোলনি, বৰ বৰুৱাৰ সামৰণি। তেওঁ এগৰাকী গীতিকাৰ আৰু চিত্ৰকৰো আছিল। বেজবৰুৱাদেৱৰ সমগ্ৰ ৰচনাৱলী ৩টা খণ্ডত সাহিত্য প্ৰকাশে প্ৰকাশ কৰিছে। 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৭ম অধিৱেশনত তেওঁ সভাপতি আছিল। অসম সাহিত্য সভাই 1931 চনত শিৱসাগৰত অনুষ্ঠিত 23তম অধিৱেশনত তেওঁক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। বেজবৰুৱাক সাহিত্যৰথী বুলিও সম্বোধন কৰা হয়। 1916 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনীত তেওঁ সভাপতি আছিল। মৃত্যু সুদীৰ্ঘকাল অসমৰ বাহিৰত থাকিও তেওঁ অসমীয়া সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়াইছিল। সম্বলপুৰত তেওঁৰ অসুখ বেছি হোৱাত মাজু জীয়েক ৰত্না বৰুৱাই ডিব্ৰুগড় ঘৰলৈ আনি প্ৰতিপাল কৰিছিল, কিন্তু তেওঁৰ নৰিয়া ভাল নহ'ল। অৱশেষত 1938 চনৰ 26 মাৰ্চৰ দিনা তেওঁ জীয়েক জোঁৱায়েকৰ ঘৰতে মৃত্যুবৰণ কৰিলে। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ পাৰত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয়। সামৰণি লক্ষ্মীনাথ বেজবৰুৱা অসমৰ মুকুটবিহীন সম্ৰাট আছিল। অসমীয়া জাতীয় জীৱনৰ বাবে তেওঁ কৰা কৰ্ম আমাৰ আদৰ্শস্বৰূপ। তেওঁ সদায় আমাৰ স্মৰণীয় হৈ থাকিব। এই ৰচনাখন সংগ্ৰহ কৰা হৈছে সহজ অসমীয়া ব্যাকৰণ আৰু ৰচনাৰ পৰা।